আচলতে শিৱসাগৰত এখন গণসমাৱেশ নহয়, আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰাৰ এখন থলী আমি আজি দিব খুজিছোঁ। চৰকাৰে নিজে এই বানপানীটো আনিলে, চৰকাৰী মানুহবিলাকৰ বা অপকৰ্মৰ কাৰণে এই মহাপ্ৰলয় আহিলে। কিন্তু অপকৰ্মৰ পাছত মহাপ্ৰলয় অহাৰ পাছতো চৰকাৰে এতিয়ালৈকে নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে মানুহক যিধৰণে সহায় সাহায্য কৰিব লাগে সেইধৰণে কৰা নাই। চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য, তৎকালীন সাহায্য। চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য বা তৎকালীন সাহায্য আমি দিম 15,000 বা 25,000। 15,000 বা 25,000 টকাৰ তাৎক্ষণিক সাহায্য দিম। তাৎক্ষণিক সাহায্য 24 ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য 36 ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য 48 ঘণ্টাত দিয়ে। কিন্তু তাৎক্ষণিক সাহায্য দিয়াৰ সময় এতিয়া 36 দিন পাৰ হৈ গ'ল। গতিকে চৰকাৰে মানুহক কিমান অৱহেলা কৰিছে এই কথাটো প্ৰকাশ কৰি আজি কিমান মানুহে তাৎক্ষণিক সাহায্যটো পোৱা নাই চৰকাৰক দেখুৱাবৰ কাৰণে এই আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰিবলৈ এই সমাৱেশখন আয়োজন কৰা হৈছে। 48 ঘণ্টাৰ ভিতৰত, আজিৰ পৰা 48 ঘণ্টাৰ ভিতৰত যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে মানুহবিলাক আমি চব গুৱাহাটীলৈ যাম। এই কথাটো আজি এই সমাৱেশৰ জৰিয়তে কোৱা হ'ব। দ্বিতীয় বস্তুটো হ'ল যে চৰকাৰে কৈছে যে পৰিয়ালবিলাকক টাউনত হ'লে 1,20,000 টকাৰ ক্ষতিপূৰণ, গাঁৱত হ'লে 1,70,000 ক্ষতিপূৰণ আৰু গাঁৱত সৰ্বোচ্চ 3,85,000 টকালৈকে ক্ষতিপূৰণ দিব যাৰ ঘৰ একেবাৰে ভাগি গৈছে। কিন্তু যাৰ ঘৰ ভাগিছে বা ঘৰত পানী সোমাইছে তেওঁলোকৰ 1,70,000 টকাৰ নহয়, কাৰোবাৰ 1 কোটি টকা, কাৰোবাৰ 20 লাখ টকা, কাৰোবাৰ 40 লাখ, 50 লাখ, কাৰোবাৰ 10 লাখ আৰু কাৰোবাৰ গোটেই জীৱনটো ধ্বংস হৈ গৈছে। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে আমাৰ প্ৰত্যেকটো পৰিয়ালক মিনিমাম 10 লাখ টকাকে দিয়ক। আৰু অকল পৰিয়ালক নহয়, এই 10 লাখ টকাৰ ক্ষতিপূৰণটো পৰিয়ালৰ লগতে ব্যৱসায় বাণিজ্য দোকান পোহাৰীবিলাককো দিব, দোকানবিলাককো দিব, ব্যৱসায় প্ৰতিষ্ঠানকো দিব। তেতিয়াহে আমাৰ যেনে তেনে কিবা এটা আমি সকাহ পাম, নহ'লে কিন্তু আমি 25-30 বছৰলৈ পিছুৱাই যাম। এইটো হ'ল আমাৰ দ্বিতীয় দাবী। চৰকাৰে যেতিয়ালৈকে নামানে তেতিয়ালৈকে আমি দৰকাৰ হ'লে মই কৈছোঁৱে যে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম, মুখ্যমন্ত্ৰীৰ টেবুলত গৈ তাণ্ডৱ নৃত্য কৰিম, কিন্তু তথাপিও উলিয়াই দিব। এইটো দূৰ।